এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আজি কামৰূপৰ জালুকবাৰী সমষ্টিৰ দদৰা অঞ্চলৰ সমীপত দলিবাৰী গাঁৱত দুজন ব্যক্তিক ড্ৰাগছ খাই থকা অৱস্থাত স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায় আৰু দদৰা আৰক্ষীক গতাই দিয়ে। ব্যক্তি দুজনৰ ঘৰ এজনৰ দদৰা পচুৰীয়াত আৰু আনজনৰ ঘৰ দলিবাৰী গাঁৱত। ব্যক্তি দুজনৰ নাম হৈছে এজনৰ নাম মিণ্টু আৰু আনজনৰ নাম হৈছে বাবু।